হেল্ল' ফ্ৰেণ্ডছ, আজি আমি মন্দিৰলৈ গৈ আছোঁ। হিমাচলৰ পাহাৰীয়া ৰাস্তা, কেনেকুৱা একা বেকা আৰু ঠেক ঠেক হয়। এইবাৰ বৰষুণো হোৱা দেখি ৰাস্তাবোৰ মানে একদম বেয়া হৈ গৈছে, পানী দম খাই গৈছে কিছুমান জেগাত। আৰু আমি মানে বহুত দিন ভাবি আছিলোঁ আহিম বুলি মন্দিৰলৈ, তো গতিকে আজি অলপ সময় উলিয়াই আহিলোঁ। আৰু অংকুশৰো ঘৰৰ পৰাই কাম হৈ থাকে যে, সেইটো কাৰণে মানে সময় নোহোৱা হয়, আৰু ভাৰ্গৱীও স্কুল থাকে। আজি ছুটি হোৱা দেখি আহিলোঁ। মানে ঘৰৰ পৰা টাউনলৈ 25 মিনিটমান সময় লাগে। আৰু আমাৰ মানে ইয়াত কেতিয়াবা ফুৰিবলৈ যোৱা বুলি ক'লে খুব ভাল পায় মানে, আৰু ভাৰ্গৱতো ৰাতিপুৱাই পায়। আৰু আজি বোলে ক'ৰবাত মেলাও হ'ব, সেয়াও মানে তাৰ মানে যাবলৈ ঠাহনি নাইকিয়া হৈ আছে। মানে ৰাতিপুৱাৰ পৰা সি কাপোৰ কানি পিন্ধি ৰাতি মানে, আৰু আধিছেওতো গাড়ীখন মানে ষ্টাৰ্ট কৰিলে হয়, সি একদম দৌৰ মাৰিব গাড়ীত মানে বহি তাৰ একদম যাবই লাগে। আৰু এয়া চব ৰাস্তাটো ইমান বেয়া হৈ আছে, ধৰক শিলগুটি ভঙা ইয়াত মানে মেচিন আছে, আৰু সেইটো কাৰণেও আৰু বৰষুণো দি আছে দেখি ইয়াত মানে ৰাস্তাটো একদম বহুত বেয়া হৈ আছে। আৰু এইটো ৰাস্তা মানে অলপ ডাঙৰ কৰিছে, আৰু আমাৰ ঘৰৰ পৰা মানে টাউনলৈ যোৱা দুটা, আমি মানে মন গ'লে এইটো ৰাস্তাৰ দিও যাওঁ, কিন্তু সেইটো ৰাস্তাইদি গ'লে মানে আমি যিটো মন্দিৰলৈ আজি গৈ আছোঁ অলপ দূৰ হয়, গতিকে এইটো ৰাস্তাইদি আহিলোঁ। আৰু কৈছোঁ যে আহোঁতে মানে এইটো ৰাস্তাইদি আহিম, কাৰণ অলপ বজাৰ কৰিবলৈ আছে, সেইটো কাৰণে এইটো ৰাস্তাইদি আহিব লাগিব। এইটো ৰাস্তাটো মানে অলপ আহল বহল হয়, ৰাস্তাটো অলপ ভাল, আৰু মানে দোকান বজাৰো আছে সেইফালে বেছিকৈ, আৰু এইটো চাইডলৈ ইমান এটা মানে নাই দোকান বজাৰবোৰ, আৰু সেইটো কাৰণে বোলে এইটো ৰাস্তাইদি আহিব লাগিব মন্দিৰলৈ। মানে অলপ টাইম আছে, আৰু 15 মিনিট, টাউনৰ পৰা 5-15 মিনিটমান সময় লাগে। আৰু ইয়াৰ পৰা এয়া আমি আহি এতিয়া পালোহি মন্দিৰ, আৰু মন্দিৰ ৰাস্তাৰ কাষতে আছে। আৰু এতিয়া মন্দিৰলৈ মানে অলপ ওপৰলৈ উঠি যাব লাগে। হিমাচলত যিবোৰ মন্দিৰ থাকে চব পাহাৰৰ ওপৰতে থাকে, আৰু মানে ওপৰলৈ উঠি যাব লাগে। এই মন্দিৰটো ইমান এটা ওপৰত নাই, তথাপিও অলপ ওপৰত আছে, আৰু বাকীবোৰতো বহুতেই ওপৰত থাকে মন্দিৰ। আৰু ইয়াতে চবেই জোতা চেণ্ডেলবোৰ খোলে, আমিও ইয়াতে খুলি লওঁ জোতা চেণ্ডেলবোৰ। আনকালে ইয়াত মানে বহুত ভিৰ হৈ থাকে, কিন্তু আজি ইমান এটা ইয়াত ভিৰ হোৱা নাই, অলপ খালী হৈ আছে ইয়াত, নহ'লে বহুত মানুহৰ ভিৰ হৈ থাকে। সিহঁতে মানে ইয়াত গোগা বুলি কয়, গোগা মন্দিৰ বুলিও কয়, মানে যেনেকৈ আমাৰ নামঘৰ থাকে, নামঘৰ ডাঙৰীয়া, সিহঁতে তেনেকৈ ইয়াত গোগা মানে এনেকৈ হাতী পিঠিত নে ঘোঁৰা পিঠিত উঠি থাকে, আমাৰো তেনেকুৱাই নামঘৰ ডাঙৰীয়া, তেনেকেই মানে। আৰু বৰগছতো মানে বৰগছৰ পূজা কৰে। সেইটো মানে নামঘৰ মন্দিৰবোৰত ইয়াত বৰগছ থাকেই। আৰু ইয়াত প্ৰসাদ দিছে, সূৰ্যৰ প্ৰসাদ। আমি মন্দিৰৰ পৰা ওলাই আহিলোঁ, আৰু ইয়াত প্ৰসাদ লৈ পিনি এতিয়া প্ৰসাদ লৈ খাবলৈ বহিম, আৰু খাই পিনে মানে যাম। আৰু ইয়াত চব প্ৰসাদ, ইয়াত সূৰ্যৰ প্ৰসাদে দিয়ে। আৰু ইয়াত চক আধিচক মানে আইতা এগৰাকী বহি আছে, তেওঁৰ পৰাই মানে প্ৰসাদ ল'বলৈ বিচাৰিছে। আৰু ইয়াত ভাৰ্গৱে আৰু আধিছে বহি পিনে প্ৰসাদ খাই লৈছে, ফুল প্ৰসাদ খাই লওঁ, তাৰপিছত যাওঁ ঘৰলৈ। ভাৰ্গৱে আকৌ আমাৰ ইয়াৰ প্ৰসাদ খুব ভাল পায়, সূৰ্যি পূৰা মানে ঘি দি বনাই যে, আৰু মিঠাও বহুত থাকে, মানে মিঠাটো বহুত দিয়ে, আৰু ঘিতে বনাই নে কি নে, পূৰা মানে তেলি হৈ থাকে। আৰু আমি মন্দিৰৰ পৰা ওলাই আহি ভাৰ্গৱে আকৌ আইচক্ৰীমৰ গাড়ী দেখি বোলে আইচক্ৰীম খাবলৈ মন গৈছে, সেয়া দেখি আমি আইচক্ৰীম খাবলৈ ইয়াত ৰ'লোঁ। এয়া চব মন্দিৰটো অলপ ওপৰলৈ আছে, দুটা ৰাস্তা আছে, ইফালে আছে আৰু ইটো চাইডলৈ আছে। এয়া আমি এতিয়া আকৌ ঘূৰি আহিলোঁ। মোৰ মানে চুইজাৰ চিলাবলৈ দিবলৈ আছে, সেইবাবে বোলো অংকুশক দি থৈ যাওঁ ইয়াতে, নহ'লেতো আনকালে অহা নহয়।